সকলোকে সুপ্ৰভাত জনাই মই মোৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজি 12 মে'। শুন, তুমি আমাৰ মাজলৈ আহিছিলা, কিন্তু তুমি আহা বুলি গম পালোঁ মই যেতিয়া মুম্বাইত গৈছিলোঁ তেতিয়াহে। কিন্তু তেতিয়া তোমাৰ পাপা লগত নাছিলে। পাপা আছিলে আমাৰ ঘৰত আৰু আমি আমাৰ ফেমিলিটো লৈ অকণমান বাহিৰলৈ গৈছিলোঁ। চাওঁতে চাওঁতে আমাৰ 3-4 মাহ গ'লগৈ। 5 মাহত পৰিলে। 5 মাহৰ নিয়মখিনি মামাহঁতৰ ঘৰৰ পৰা আহি সম্পূৰ্ণ কৰিলে। এয়া আমাৰ পঞ্চমৃতৰ দিনাখন কৰা নিয়ম নীতিবোৰ। তাৰে পিছত তুমি আৰু লাহে লাহে মোৰ গৰ্ভতে ডাঙৰ হ'ব ধৰিলা। আহি পালে সেই দিনটো, যিটো সময়ত বা দিনত 12 মে' তুমি আমাৰ মাজলৈ আহিছিলা। তুমি জন্ম পাই মামাহঁতৰ ঘৰত থাকিলা। এয়া দেখিছা যে তোমাৰ ধুন দাদা তোমাক সৰু থাকোঁতে এমাহতে লৈছিলে। ইয়াৰ ঘৰৰ পৰা আহিলোঁ, মামাৰ ঘৰৰ পৰা আহি আমাৰ ঘৰলৈ আহিলোঁ। আহি এয়া তোমাৰ আইতাই তোমাক আধাৰ পিছতে কোচত লৈছে। এয়া চোৱাচোন, তোমাৰ আইতা তোমাক আমাৰ নামঘৰত তোমাৰ নামত এখন সকাম দিছিলে। সকাম দিওঁতে তুমি একেবাৰে অকণমানিটো আছিলা। তোমাৰ মুখত হাঁহি, সকলোৱে তোমাক আশীৰ্বাদ দিছিলে, মৰম দিছিলে, লগতে তোমাক সকলোৱে কোচত লৈছিলে। এনেকৈ তুমি লাহে লাহে ডাঙৰ হ'বলৈ শিকিলা। আৰু এতিয়া চোৱাচোন, তোমাক লৈ মামা ফুৰিবলৈ গৈছিলে। এয়া মোৰ তুমি আৰু মই উঠা গ্ৰুপী ফটো। তোমাক গা ধুৱাই আনি ফটো উঠিছিলোঁ। গা ধুবলৈ পালে তুমি যে কিমান ভাল পোৱা শুন। এতিয়ালৈ তুমি খুবেই ভাল পাই আছা। এয়া আমি নামঘৰত গৈছিলোঁ তোমাক লৈ শুন। এয়া আইতা মাৰ কোচত তুমি আছা শুন। তেতিয়া আমাৰ 15 আগষ্ট গৈছিলে। 15 আগষ্টৰ পিছত আহিলে জন্মাষ্টমী। জন্মাষ্টমীত শুন তোমাক কৃষ্ণ বনাই দিছিলোঁ। তুমি কি ধুনীয়াকৈ ফটো উঠিছিলা। মা পাপাক লৈ তুমিও আকৌ ফুৰিবলৈ গৈছিলা। ফুৰিব গ'লে তুমি মা পাপাৰ লগত ফটো উঠা। মা তোমাৰ লগত ফটো উঠি খুবেই ভাল পায়। এয়া আমি বিয়া খাবলৈ গৈছিলোঁ। তেতিয়া তুমি মাহী আইতাৰ পিছতো ফটো উঠিছিলা। তুমি সকলোৰে মৰমৰ হৈ তোমাক সকলোৱে বহুত ভাল পায়। এয়া তোমাৰ এয়া তুমি মামা ঘৰত গৈছিলা। এয়া তোমাৰ এজন ভাইটি মামা ঘৰৰ পৰা আহি তোমাক অন্নপ্ৰসন ভাত মুখত দিয়া গ'ল। এয়া তুমি যে কোচত আছিলা সেইজন তোমাৰ মামা। আৰু এয়া মামাই তোমাক ধৰি ফটো উঠাইছিলে। আৰু মামাৰ হাতেৰে তুমি ভাত খাই তোমাৰ অন্ন মুখত দিছিলা। এয়া মিমি তোমাৰ। এয়া তোমাৰ আমাৰ ঘৰৰ আইতা। আৰু মামাহঁতৰ লগত ঘৰত গ'লে তুমি আইতাহঁতৰ লগত ফটো উঠিবই নিবিচাৰা শুন। যাৰ কাৰণে তোমাক ফটো উঠাবলৈ বহুতেই দিগদাৰ। এয়া তোমাৰ দেখিছা, তোমাক এইযোৰ কাপোৰ দিছিলে মিমিয়ে। আৰু পিপিৰ লগত তুমি এই ফটোখনেৰে বহুত ধুনু দেখিছিলা। এইখন হ'ল তোমাৰ ফটো আঁঠু কৰিব পৰা। তুমি তেতিয়া আঁঠু কাঢ়িবলৈ শিকিছিলা, বহিছিলা। তেনেকৈ তোমাৰ এবছৰটো কমপ্লিট হ'বলৈ ধৰিছিলে শুন। আৰু এবছৰত কিন্তু তোমাক বিশেষ তোমাৰ কোনো বাৰ্থডে পতা নহ'ল। ঠিক সৰুকৈয়ে এখন বাৰ্থডে পতা গ'ল। এয়া তুমি যে কোনো জীৱ জন্তুকে ভয় নকৰা কলিজা। এয়া দেখিছা, হোলীৰ দিনাখনো তুমি মামামৰ লগত ফটো উঠিছিলা। হোলীও তুমি একো ভয় নকৰা। তোমাক হোলী লগাই দিছিলোঁ আমি, তুমি পাতি দিছিলা। বুজিছা, চোৱাচোন তোমাৰ মুখখন যে একদম কৃষ্ণ গোপালটোৰ দৰে হৈছিলে। এয়া তোমাৰ প্ৰথম বাৰ্ষিক জন্মদিন। তাত এয়া দেখিছা, আমি ঘৰতে এনেকৈ সৰুকৈ উদযাপন কৰিছিলোঁ। বৰ বিশেষ কৰা নহ'লে, কাৰণ তোমাৰ গাটো বৰকৈ অসুস্থ আছিলে কলিজা। আৰু তুমি বেলুন খুবেই ভাল পোৱা কলিজা। বেলুন বুলি ক'লে তুমি একদম পাগল। এতিয়া এবছৰ পাৰ হোৱাৰ পিছত লাহে লাহে তুমি খোজ কাঢ়িবলৈ ধৰিলা। পাপাই তোমাক খোজ কাঢ়িবলৈ শিকাইছে। এয়া তুমি ভৰি জুৰিছা। আৰু এয়া ভৰি জুৰি আমি কি কৰিলা, আকৌ ফুৰিবলৈ গ'লোঁ। হয়নে নহয় শুন। ফুৰিব গ'লে তুমি একদমেই হেপী হোৱা। ফুৰিব গৈ তুমি বহুত সুখী। কিন্তু বজাৰত যদি কোনোবা যায় তেতিয়া তুমি একদমেই পাগল হোৱা বজাৰত যাবলৈ। আৰু তোমাৰ এয়া পিৰ লগত তুমি নামঘৰত গৈছিলা। নামঘৰৰ পৰা আহিয়ে আমাৰ দুৰ্গা পূজা আৰম্ভ হৈছিলে। দুৰ্গা পূজাত তুমি এয়া ঢাকৰ ওচৰত তুমি ঢাক বজাব ধৰিছা।
তোমাক ঢাকৰ বা কেইজনীয়ে মাতিছিলে আৰু তুমি ওচৰৰ দাদাজনৰ লগত ঢাক বজোৱাৰ তালে তালে তুমি ডেন্স কৰিছিলা। চাওঁতে চাওঁতে তুমি শুন এবছৰৰ পৰা 1.5 বছৰীয়া হ'লা। 1.5 বছৰৰ পৰা গৈ গৈ তুমি ইমানেই দুষ্ট হ'লা যে তুমি ফটোৰ প'জ দিব জনা হ'লা মামামৰ লগত। তুমি যেনেকৈ ফটোৰ প'জ দিবলৈ দিওঁ সেনেকৈ দিয়া। 1.5 বছৰৰ পিছত তুমি লাহেকৈ আকৌ কি হ'ল, তুমি 1.5 বছৰ পাৰ হোৱাৰ পিছত হোলী পালা আকৌ, হয়নে নহয়? হোলীত তেতিয়া আকৌ তাতকৈ আৰু ডাঙৰ হ'লা। তেতিয়া আকৌ হোলী বোলা বস্তুটো আৰু অকণমানে ভয় নকৰা হ'লা, নিজে খেলিবলৈ তুমি পৰা হ'লা। শুন, এয়া যে তুমি দাদাজনৰ লগত খেলা, ওচৰত দাদাজন, তেওঁৰ লগতে তুমি খেলি খুবেই ভাল পোৱা আৰু ললিপপ যে তোমাৰ খুবেই ফেভাৰেটো কলিজা। কিন্তু আমিও জানো ললিপপ তোমাক দিবলৈ বহুতে অসুস্থ হয় বাচ্ছা মানুহৰ কাৰণে, কিন্তু তোমাক সেইটোৱেই বস্তু লাগিব। চাওঁতে চাওঁতে তোমাৰ বহাগ বিহু আৰম্ভ হৈ গ'ল। বহাগ বিহুত তোমাৰ ফাংচন হয় আমাৰ ওচৰত। তুমি ফাংচন চাবলৈ পাপাৰ লগত মামামৰ লগত গ'লা আৰু সকলোতকৈ তুমি খাবলৈ ভাল পোৱা আইচক্ৰীম। এয়া তোমাৰ আইচক্ৰীম খোৱা ফটো। এয়া তুমি এতিয়া আকৌ স্কুল যাব পৰা হ'লা। স্কুলত যাবলৈ হ'লে তুমি মানে খুবেই উত্তেজিত হোৱা। স্কুলত গৈ তুমি সকলোৰে লগত খুব ধুনীয়াকৈ খেলাও। শুন, আৰু শুনাচোন শুন, তুমি যেতিয়া যোনে যি কৰে আমাৰ ঘৰৰ মানুহে তেওঁলোকৰ লগত তুমি তাকে কৰিবলৈ বিচাৰা। এয়া হ'ল পাপাৰ জিম কৰা বস্তু আৰু তুমি সেয়াকে বিচাৰা জিম কৰিবলৈ আকৌ পাপাৰ লগত। এয়া আমি এদিন বিয়া খাবলৈ গৈছিলোঁ। বিয়া খাবলৈ যাওঁতে চোৱাচোন তুমি কি মঞ্চত তুমি উঠি গায়কৰ লগত ডেন্স কৰিবলৈ শিকিলা। চৰি, শিকিলা নহয়, তুমি ডেন্স কৰিব ধৰিলা। শুনাটো তোমাৰ কাৰণে খুবেই প্ৰিয়। শুন, ভগৱানে তোমাক তেনেকৈ তোমাক জ্ঞান বুদ্ধি দিয়ক। শুন, ভাল মানুহ হোৱা, তোমাক ভগৱানে ডাঙৰক সন্মান, সৰুক মৰম কৰিবলৈ শিকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শুন, তুমি ভালে থাকা। মামাম পাপাই তোমাক এইখিনিয়ে বিচাৰে যেন তুমি ভাল মানুহ হোৱা, তোমাক ভালেই ৰাখক ভগৱানে, জ্ঞান বুদ্ধি সকলোখিনি তোমাক ভগৱানে দিয়কচোন। তুমি সকলোৰে মৰমৰ হয়, পি প পাপা মামা সকলোৰে হয়। শুন, তুমি মৰমৰ, মামাহঁতৰ কাকা, পাপাৰ ঘৰৰ কাকা আইতা সকলোৰে তুমি মৰমৰ হয়। গোসাঁইও তোমাক ভগৱানে ভালে ৰাখক কলিজা। আমাৰ ফালৰ পৰাই তোমাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শুন, জন্মদিনত তুমি ভালে থাকা, ভগৱানে তোমাক ভালে ৰাখক।